এগৰাকী মহিলাৰ সাহস দেখিলে আপোনালোকেও ভাবিব এইখন ভাৰতবৰ্ষৰ এনেকুৱা এটা ঘটনা হৈছে, কিয়নো ৩-৪জনীয়া ডকাইতৰ দল এটা এখন ঘৰত সোমোৱাৰ চেষ্টা চলাইছিলে, বিফল হ'ল বুলি ক'ব পাৰি। মহিলাগৰাকীৰ সাহস আৰু বুদ্ধিৰ কাৰণে আজি এই ৩-৪জনীয়া ডকাইতৰ দলটো এখন ঘৰত সোমোৱাৰ পৰা বিফল কৰিলে। আচলতে এই সমগ্ৰ ঘটনাটো পাঞ্জাৱৰ ঘটনা। ভিডিঅ'টো কেৱল মাথো এগৰাকী মহিলা সাহসৰ কাৰণে আজি এই ভিডিঅ'টো বনাইছোঁ। চাওক আৰু শিকক যে এগৰাকী মহিলাই নোৱাৰা কাম একো নাই, সেইবাবে আজি ভিডিঅ'টো বনাই দিছোঁ। কিয়নো লক্ষ্য কৰিব পাৰে ৩-৪জনীয়া ডকাইতৰ দলটো সোমোৱাৰ চেষ্টা চলাই, বাৰে বাৰে সোমোৱাৰ চেষ্টা চলাই কেনেধৰণে ৱাল পাৰ হৈ আহে তেখেতলোক, আহি দৰ্জাৰ ঠেলা হেঁচা কৰি চেষ্টা চলায়, সোমোৱাৰ চেষ্টা চলায়। তথাপিও ওপৰৰ চিটকানিটো মাৰিব নোৱাৰিলেও বহুতো চেষ্টাৰ পিছত তলৰ চিটকানিটো যেনে তেনে লগাই দিয়ে। কিয়নো বিফল হ'ল বুলি ক'ব পাৰি। এক পক্ষে এটা ডাঙৰ বিপদৰ পৰা বাচিলে বুলি ক'ব পাৰি এখন ঘৰ, এটা পৰিয়াল। যদি ডকাইতৰ দলটো দৰ্জা ভাঙি সোমাই আহিলহেঁতেন তেনেহ'লে পৰিস্থিতি আৰু ভয়াৱহ হ'লহেঁতেন। এগৰাকী মহিলা সাহসৰ কাৰণে আচলতে আজি এনেধৰণৰ ডকাইতৰ দলটো, ৩জনীয়া এটা ডকাইতৰ দলটো দিনে পোহৰে তেনেধৰণে এখন ঘৰত প্ৰৱেশ চেষ্টা চলায়। আচলতে মহিলাগৰাকীৰ হাজবেণ্ড পেচাত এজন সোণাৰী বুলি ক'ব পাৰি। তেওঁ এজন সোণাৰী। আচলতে সোণ ৰূপ যি আছে, সোণৰ অলংকাৰ ডকাইতি কৰাৰ উদ্দেশ্যৰে এইসকল ৩-৪জনীয়া ডকাইতৰ দলটো ঘৰত প্ৰৱেশৰ চেষ্টা চলায়। কিন্তু তেওঁলোক প্ৰৱেশ কৰাৰ আগতে চোফা এখন টানি আজি কেনেধৰণে অকলে, কোনো নাই, ল'ৰা ছোৱালীকেইটা ঘূৰি ফুৰিছে, ভাবিছে মায়ে এয়া কি কৰি আছে। কিন্তু ল'ৰা ছোৱালীকেইটাই একো বুজিবই পৰা নাই, মায়ে চিঞৰ বাখৰ কৰি আছে, কিবা কৰি আছে, কি কৰিছে। আচলতে একপক্ষে তেওঁ সাহসৰ কাৰণে আজি ডাঙৰ এটা বিপদৰ পৰা বাচিলে বুলি ক'ব পাৰি এটা পৰিয়াল। যদি ডকাইতৰ দলটো ঘৰত প্ৰৱেশ কৰিবলৈ সক্ষম হ'লহেঁতেন, সেই সময়ত চিন্তা কৰক পৰিস্থিতি কেনেকুৱা ভয়াৱহ হ'লহেঁতেন। সোণ ৰূপ পইচা বাদ দিয়ক, জীৱন কি হ'লহেঁতেন, এটা পৰিয়ালৰ জীৱন। পইচা সোণ এইবোৰ বাদ দিয়ক, চিন্তা কৰক আজিকালি মানুহে মানুহক 50-100 টকাৰ কাৰণে কি কৰে, আৰু ইয়াত সোণ ৰূপ টকা পইচা অলংকাৰে ভৰি আছে। তেনেধৰণে এটা ঘৰৰ পৰিয়ালৰ লগত যদি সোমাই অহাহেঁতেন তেনেহ'লে কি হ'লহেঁতেন, এবাৰ চিন্তা চৰ্চা কৰক। আৰু ভিডিঅ'টো চাই লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কিয়নো এনেকুৱা এটা ঘটনা আপোনালোকৰ কাষলৈ লৈ আহিছোঁ। এগৰাকী মহিলাৰ সাহসৰ কাৰণে আজি ডাঙৰ এটা বিপদৰ পৰা বাচিলে বুলি ক'ব পাৰি। এই ভিডিঅ'টো চাই শিকক, যাতে এনেকুৱা মহিলাই কৰিব নোৱাৰা কাম একো নাই বুলি ক'ব পাৰি। সমান মহিলাই, পুৰুষে যি কাম কৰিব পাৰে মহিলাও সমানে কৰিব পাৰে। এগৰাকী অকলশৰীয়া মহিলাই চাব পাৰে, লক্ষ্য কৰিব পাৰে ৩-৪জনীয়া এটা ডকাইতৰ দলক ঘৰত সোমোৱাৰ পৰা তেওঁ বিফল কৰিলে। চিন্তা কৰিব পাৰে, চিন্তা চৰ্চা কোনো সেই সময়ত যেনেকুৱা পৰিস্থিতি হ'ল, সেই সময়ত চিন্তা কৰিবলৈ কোনো ৰাস্তাই নাই। তেওঁ কি কৰিব কি নকৰিব, সেই সময়ত নিজৰ কথাই ভাবিব নে নিজৰ ল'ৰা ছোৱালীৰ কথাই ভাবিব, সেই সময়ত তেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল। চাওক এটা তাৰপিছত লাষ্টত কি হ'ল চাব পাৰে, আপোনালোকে লক্ষ্য কৰিব পাৰে। ফোন চিঞৰ বাখৰ কৰি ফোন কৰি জাহাই ওচৰ চুবুৰীয়াক ফোন কৰি জনায়। সেই সময়ত ডকাইতৰ দলটো দিনে পোহৰে সোমোৱাৰ চেষ্টা কৰিছিলে। তেখেতলোক CCTVত ওলাই পৰিছে, তেখেতলোক পিছপেন্দি পলোৱা দেখাই গৈছে, কিন্তু চেহেৰা দেখা যোৱা নগ'ল। গামোচাই সমগ্ৰ মুখ ঢাকি থোৱা আছে। যাতে এনেকুৱা ধৰণৰ ঘটনা পুনৰাবৃত্তি নঘটক, প্ৰশাসনক অনুৰোধ যাতে এইকেইটা কালপিতক ধৰি উচিত শাস্তি দিয়ক।